মৰিগাঁও জিলাৰ বঘৰা পাহাৰৰ বুকুত অৱস্থিত কইনাকন্দা শিল প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰিৱেশেৰে ভৰা পৰ্যটনৰ এক অন্যতম ঠাই। মৰিগাঁও চহৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত সোমাই গ'লেই পোৱা যায় মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য পৰিৱেশৰ বঘৰা পাহাৰত থকা এই কইনাকন্দা শিল এক অভিশপ্ত শিলাখণ্ড। এই কইনাকন্দা শিলৰ সৈতে জড়িত আছে আজিৰ পৰা 5-6 বছৰৰ পূৰ্বৰ তিৱাসকলৰ গোভা ৰাজ্যৰ ভিতৰুৱা বঘৰা ৰাজ্য আৰু মায়ং ৰাজ্যৰ বহু অলিখিত ইতিহাস। বঘৰা ৰাজ্যৰ ৰাজকুমাৰী বৃন্দাবনী আৰু মায়ং ৰাজ্যৰ ৰাজকুমাৰ সাগ্ৰা মিছৱা উৎসৱত ভাগ লোৱাৰ পিছৰে পৰাই প্ৰেম আৰু ঘনিষ্ঠতা বৃদ্ধি পাইছিল। সাগ্ৰা মিছৱা উৎসৱৰ নৃত্য গীতত নাচোনৰ লয় লাখেৰে দুয়ো যেন দুয়োকে বহু কথাই কৈ পেলাইছিল দুচকুৰ ভাষাৰে। প্ৰেম কাহিনীৰ বিষয়টো জনাজাত হৈ পৰাত বঘৰা ৰাজ্যৰ ৰজা দেৱসিংহ আৰু মায়ং ৰাজ্যৰ ৰজা জ্যোতি সিংহই আলোচ কৰি বহাগ মাহত বিয়াৰ দিন ঠিক কৰিলে।